আজি কাছিয়া ঘিচু চুৱানা ৰ'ব ৰাইজ মোক চাব নালাগে আপোনালোকে আজি সৰস্বতী পূজা আপোনালোকে আজি কলেজত বা স্কুলত চাওক আপোনালোকে তেতিয়াহে আপোনালোকৰ মানে কামত আহিব আজি মানে পুৰা মেকআপ চেকআপ কৰি মেখেলা আজাৰ পিন্ধি একদম ফিটিঙত আহিছে ছোৱালীবিলাকে আপোনালোকে চাওক আৰু আজি মই গৈ আছোঁ ৰঙিয়াৰ সেইটো চাইডে আৰু ৰঙিয়াৰ সেইটো চাইডত আপোনালোকক আজি সৰস্বতী পূজা দেখুৱাম কেনেকুৱা কি পৰিস্থিতি চলি আছে চলো তেনেহ'লে হাই হেল্ল' নমস্কাৰ ৰাইজ স্বাগতম জনাইছোঁ আপোনালোকক বৰপেটা ভ্লগলৈ আৰু আজি কেইদিনমান আগৰ পৰা ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰামত পুৰা ষ্টেটাছ ফালি আছে মানে কি জানেনে খালি সৰস্বতী পূজাৰ দিনা বোলে বৰষুণ লাগে কিয় বা বৰষুণ লাগিলে কিন্তু মই নাজানো যদি বৰষুণ আহিবা লগা হৈ আজি কাৰ কয় মেকআপ গুচি ব্ৰেকআপ হ'ব লাগে আৰু ক'বা নচোঁ আৰু দে আৰু গৈ আছোঁ আজি ৰাতিপুৱা আৰু তেতিয়া মই শুই উঠি তাৰমানে একদমেই বেছি বেয়া খবৰ শুনিলোঁ নলবাৰীৰ বামুণবৰীৰ শ্বহীদ সৰণি যিখন কলেজ আছে তাৰ আগত এটা মানে বম ডাঙৰ এটা এক্সিডেণ্ট লগ মানে এটাৰ মানে স্পট ডেট আৰু এটা একদম চিৰিয়াছ আৰু এটাৰ মানে ভৰি ভাঙিছে টোটেল তিনিটাৰ সেয়েহে মানে দুখৰ খবৰ সৰস্বতী পূজাৰ দিনা মানে কি ক'ম আপোনালোকক আৰু এনেকৈ ৰঙিয়াৰ কিবা এখন স্কুল পালোঁ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় মানে এখন স্কুলতে সোমাই চাওঁ দে কেনেকুৱা কি আপোনালোক দেখুৱাম আৰু এনেকৈ যিখিনি মানে স্কুল বা কলেজ পাব মানে যেনেকুৱা যি আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম চাওক নাই কেনেকুৱা ধুনীয়া ধুনীয়া ছোৱালী আছে ইয়াত আৰু দে আৰু মই আপোনালোক দেখুৱাই আছোঁ পুৰা মানে মিউজিক লগা দে আৰু দে সৰস্বতী পূজা যে এইটো নহয় সঁচাকৈ এইটো নহয় সৰস্বতী পূজা যে কি সৌন্দৰ্যৰ উৎসৱ নেকি এইটো এটা কম্পিটিশ্যন নহয় এইটো এটা আচলতে স্কুল অনুষ্ঠানবিলাকৰ শিক্ষাৰ অনুষ্ঠানবিলাকৰহে এটা মানে অনুষ্ঠান বুলি কোৱা হয় শিক্ষাৰ অনুষ্ঠানবিলাকৰ এটা মূল অনুষ্ঠান গতিকে ছাত্ৰ ছাত্ৰীসকলে যাতে আমাৰ এই পূজা মণ্ডপটোৰ পৰা ঘূৰি যাওঁতে তেওঁলোকৰ মনত তেওঁলোকৰ মগজুত কিছুমান মানে সাঁচি লৈ যাব পাৰে যে কি আমাৰ ইয়াতে চাৰিওফালে আপোনালোকে দেখাই পাইছে মহান মহান ব্যক্তিবিলাকৰ তেওঁলোকৰ জীৱনৰ যিবিলাক বাণী সেইবিলাক আমি ইয়াতে ধুনীয়াকৈ লিখি পেলাই ইয়াতে আমি চবে দেখাৰ ব্যৱস্থা কৰি দিছোঁ তেওঁলোকৰ মনত যাতে সেইখিনি সাঁচ লৈ ইয়াৰ পৰা আমাৰ পূজা মণ্ডপৰ পৰা ওলাই যাব পাৰে সেইটোৱে আমাৰ উদ্দেশ্য আৰু আপোনালোকে ৰঙিয়াৰ সৰস্বতী পূজা দেখিলে শুনিলে কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু এতিয়া আপোনালোকক লৈ যাই আছোঁ আৰু এখন বেলেগ সৰস্বতী পূজা দেখুৱাবলৈ ক'ৰ বা কি নাম ময়ে নাজানো দেখুৱাই আছোঁ আপোনালোক চাওক আৰু এই কলেজখনৰ নামটো যদি নাজানো বুলি কওঁ একদমেই বেয়া হ'ব আৰু এই কলেজখনৰ নাম হৈছে বামুণবৰীত থকা শ্বহীদ সৰণি কলেজ আৰু যিসকলে আজি 7 দিন 8 দিন আগৰ পৰা যেনেকৈ কৈ আছে সৰস্বতী পূজাৰ দিনা বৰষুণ লাগে ফাইনেলি বৰষুণ আহি গ'ল আপোনালোকে চাওক কাই ক'ত কেনেকৈ আছে আপোনালোকে চাওক মানে কি ক'ম দেখুৱাই আছোঁ আৰু যিবিলাক একদম মেকআপ কৰি আছে মেকআপ গুচিছে ব্ৰেকআপ নহ'লে ৰক্ষাইহে ভগৱান আৰু চাওক নাই যা জিৰণি চৰাটোত কেনেকুৱা একদম গোট খাই আছে আৰু দে আৰু পিলি পৰা ঘূৰি আছে আৰু মানে পিলিৰ আৰু আজি দিনে আৰু ভাড়া পাব বৰষুণ আহিছে পূৰা মানে পটকতে ঘৰত যাব দে আৰু দেখুৱাই আছোঁ আপোনালোক যেনেকৈ বাৰু দেখুৱাই আছোঁ আৰু চাওক নাই ক'ৰ গছৰ তলি বাঁহৰ তলি লুকি আছে ক'ত বাৰান্দাত নাকি আহি দে আৰু বৰষুণ চাওক না ধাৰাসাৰ বৰষুণ আহি আছে আৰু এয়া মানে সৰস্বতী পূজাৰ দিনা বৰষুণ আহিয়ে গ'ল ফাইনেল সঁচাকৈ মানে যিবিলাকে মানে সঁচাকৈ কৈ আছিল বৰষুণ লাগে বৰষুণ সঁচাকৈ আহিয়ে গ'ল আপোনালোক দেখুৱাই আছোঁ চাওক আপোনালোকে ভিডিঅ'ত থাকলৈকে
আৰু এনেকৈ ৰখাতে বৰষুণটো অলপ কমিল দে আৰু এতিয়া মিৰাজে আৰু আমি ঘৰতে যাব ওলাইছোঁ আৰু ৰাতিপুৱা যিটো এক্সিডেণ্ট হৈছিল শ্বহীদ সৰুণি কলেজৰ আগত আৰু এইখিনিতে এক্সিডেণ্টটো হৈছিল এই চেয়াৰবিলাক যি আছে আৰু চেয়াৰবিলাক ৰাস্তাৰ মাজত থকাৰ কাৰণটো কি জানেনে যিজন ল'ৰাৰ মৃত্যু হৈছিল আৰু সেই ল'ৰাজনক ইয়াতে এনেকৈ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু সেই ল'ৰাজন শ্বহীদ সৰুণি কলেজৰ এজন ষ্টুডেণ্ট আছিল আৰু সেয়ে কি ক'ম আজিকালি এক্সিডেণ্টটো বহুত বেছিয়ে বাঢ়ি গৈছে আৰু এনেকৈ যাই আছোঁ ঘৰলৈ আৰু চাওক সকলে এনেকৈ ভিজি পুৰি একদম মানে দে আৰু মানে সৰস্বতী পূজা মানে আৰু যিসকলে আজি 7 দিনমান আগৰ পৰা কৈ আছিল বৰষুণ লাগে সঁচাকৈ বৰষুণে আহি গ'ল দে আৰু কি কৰিবি যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ ঘৰত আহি বাগান দি গৈছোঁ বাহিৰত মস্ত বৰষুণ দে আৰু